ডিএমচু, আমচু, নেমচু, আরএমচি চাৰিটা সংগঠনে যৌথভাৱে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ তৎকালীনভাৱে যিখন সংবাদমেল আয়োজন কৰিব লগা হ'ল, ইয়াত উপস্থিত সাংবাদিক বন্ধুসকল, আমাৰ চাৰিওটা সংগঠনৰ বিষয়ববীয়াসকল, আজি যিটো উদ্দেশ্য লৈ যিটো বিষয় লৈ আমি তৎকালীনভাৱে সংবাদমেলটো পাতিব লগা হ'ল, সেই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ যে যোৱা 23 তাৰিখৰ ৰাতি অনুমানিক 8 বজাত চালাকাটি থানাৰ অন্তৰ্গত ঢোলমাৰাত দেওডোবা অঞ্চলৰ এখন গাঁৱত কেইজনমান দুষ্ট প্ৰকৃতিৰ ল'ৰাই এজন নাবালিকা ছোৱালীক তেখেতসকলে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ দলবদ্ধভাৱে ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যম পেপাৰ পত্ৰিকায় বিভিন্নজনে কৈ আহিছে, ধৰ্ষণ কৰা বুলি হয়তো উল্লেখ কৰিছে। পুলিচ প্ৰশাসনেও কৈছে যে তেনেকুৱা এটা ঘটনা হৈছে। তো সেই ঢোলমাৰাত হৈ যোৱা ধৰ্ষণ কাৰ্যক বিৰুদ্ধে আমি আজি চাৰিখন সংগঠনে আমি একত্ৰিতভাৱে আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। সেইদিনাখন সংঘটিত হৈ যোৱা সেই ধৰ্ষণ কাৰ্যৰ যি তিনিজন ব্যক্তি, তিনিজন দুষ্কৃতিকাৰী, ধৰ্ষণকাৰী জড়িত আছিল বা জড়িত আছে, সেই ব্যক্তিসকলে আচলতে প্ৰকৃতাৰ্থে যদি তেখেতসকলে দোষী হয়, কিছু ফালৰ পৰা অসম চৰকাৰ, কোকৰাঝাৰ জিলা প্ৰশাসন আৰু আইনী ব্যৱস্থাৰ ওচৰত আমি দাবী জনাব বিচাৰিছোঁ। আমি দাবী জনাইছোঁ সেই তিনিজন ব্যক্তিক অতি সোনকালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতসকলৰ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি পেলাই তেখেতসকলক ফাঁচি দিব লাগে। আজি ঢোলমাৰাৰ যিটো ঘটনা, সেই ঘটনা সংক্ৰান্তত যেতিয়াই আমি শুনা পাইছিলোঁ, তৎকালীনভাৱে আমি পুলিচক আমি সহায় কৰিছিলোঁ। আমি তৎকালীনভাৱে সেই অঞ্চলৰ বিভিন্নজনক ফোন কৰি পেলাই কৈছিলোঁ, যিসকল ব্যক্তি যিসকলে এই ঘটনাৰ লগত জড়িত আছে, অতি সোনকালে তেখেতসকলক পুলিচক গতাই দিব লাগে। আৰু ইতিমধ্যে তিনিজন ব্যক্তিক সেই অঞ্চলৰ ৰাইজে ধৰি পেলাই পুলিচক গতাই দিছে। পুলিচে ইতিমধ্যে তিনিজনক পুলিচৰ আওতাত ৰাখিছে, তেখেতসকলক সোধা পোছা কৰি আৰম্ভ কৰিছে, জেৰা অব্যাহত ৰাখিছে বুলি ইতিমধ্যে আমি আৰক্ষী বিষয়াসকলৰ লগত কথা পাতিছোঁ। তেখেতসকলে কৈছে আচল ৰহস্য উদ্ঘাটন তেখেতসকলে কৰিব। তেখেতসকলে যদি সঁচা অৰ্থত দোষী হয়, তেখেতসকলক উপযুক্ত শাস্তি বিহিব। আৰু আমি একদম স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এই তিনিজন ব্যক্তি যদি দোষী হয়, কোনো পধ্যেই এই ব্যক্তিসকল হাৰি যাব নালাগে। তেখেতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। তো আজি এইখন সংবাদমেলৰ জৰিয়তে কোকৰাঝাৰ জিলা বা ঢোলমাৰা অঞ্চল, চালাকাটি অঞ্চলৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ। আমি এবিএমচিয়ে বিগত দিনৰ পৰাই প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো সময়ত আমি একেলেঠাৰিয়ে শান্তি সম্প্ৰীতি বজাই ৰাখি পেলাই আমি আন্দোলন কৰি আহিছোঁ। 2005 চনৰ পৰা সদায় আমি উগ্ৰপন্থীৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে, বিভিন্ন দুষ্কাৰ্যৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ। গতিকে এই যে ঢোলমাৰাত যিটো ঘটনা সংঘটিত হ'ল, যি ধৰ্ষণ কাৰ্য সংঘটিত হ'ল, এই ধৰ্ষণ কাৰ্যৰ লগত জড়িত থকা ধৰ্ষণকাৰীসকলক কোনো পধ্যেই ৰেহাই দিব নালাগে।